যোৰহাট যেতিয়া আহিছোঁ মানে যোৰহাটৰ টাউনখনৰ স্মৃতিটো মোৰ ইউটিউব চেনেলত মানে ৰাখি তো ফাইনেলি ডক্টৰক দেখাই এতিয়া ওলাই আহিলোঁ। দৰৱ চব ল'লোঁ। এতিয়া নিৰ্মল চাৰিআলি পাই গ'লোঁ। যোৰহাট এইটো নিৰ্মল চাৰিআলি। আপোনালোকক দেখাই দিছোঁ। আপোনালোকক যোৰহাটৰ চহৰখন দেখাই গৈ আছোঁ আৰু খোজকাঢ়ি অলপ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে পূৰা 9 বজাত। আজি মই এফালে যাবলৈ ওলাইছোঁ। ক'ত যাম কি কৰিম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টি। তো বহুত দূৰ বাইক চলাই গৈছিলোঁ, তো তাকে অলপ স্বাস্থ্যটো ভাল নহয়, যোৰহাট মেডিকেলত দেখাই আহোঁ অকণমান। তো আজি ব্লগটো মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। তো এইটো আমাৰ মহামুখ চেণ্টাৰ হয়, তাৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই যোৰহাট যাওঁ, যোৰহাট মেডিকেল অলপ বেমাৰটো দেখাই আহোঁগৈ। তো অকলে ওলাইছোঁ। আগৰ বেমাৰটো মানে আগতে আছিল, অকণমান পুৰণা বেমাৰে আকৌ হৈছে। তো এইটো হ'ল মহামুখ চেণ্টাৰ, চাৰিআলি বুলি কয়। মই সিফালৰ পৰা আহিছোঁ, তো এইফালে যাম এতিয়া কমাৰগাঁও। তো মই ফাইনেলি কমাৰগাঁও আহি পাই গ'লি। বাইক এখনত উঠি আহিলোঁ। নেদেখালোঁ আপোনালোকক বাইকখনত উঠি আহোঁতে, ল'ৰা এজন লগ পালোঁ তাৰমানে। তো ফাইনেলি মই এতিয়া কমাৰগাঁও পাই গ'লোহি। এইটো আমাৰ কমাৰগাঁও চেণ্টাৰ হয়। তো এতিয়া বাছৰ কাৰণে অপেক্ষা কৰি আছোঁ। এতিয়া বাছ আহিব অলপ পিছত, বাছত যাম, বাছত যোৰহাট যাম। তো বাইক নানিলোঁ, সেইকাৰণে মোৰ স্বাস্থ্যটো বৰ ভাল নহয়। বহুত দূৰ বাইক চলাই গ'লোঁ, যিহেতু মই গোগামুখ গৈছিলোঁ। তো বাইক চলাই গ'লোঁ বহুত দূৰ, তাৰ কাৰণে অকণমান প্ৰব্লেম হৈছে। তো ফাইনেলি বাছত উঠিলোঁ। এতিয়া মই গৈ আছোঁ। এখন ট্ৰেভেলাৰ পালোঁ, ট্ৰেভেলাৰতে উঠি গৈ আছোঁ। তো ফাইনেলি মই যোৰহাট আহি পাই গ'লি। এতিয়া মই বৰ্তমান যোৰহাটত আহি পাইছোঁহি। এতিয়া গাড়ী পৰা নামিছোঁ জাষ্ট। তো এইখন যোৰহাট টাউন আপোনালোকক দেখা দিছোঁ। এইটো ট্ৰেভেলাৰ ষ্টেট। মই এতিয়া অটো উঠি আছোঁ। এতিয়া যাম অটোৱালা গৈ আছোঁ। তো ফাইনেলি বৰুৱা চাৰিআলি পাই গ'লোঁ। যোৰহাট মেইন পইণ্ট, ট্ৰেফিক পইণ্ট বৰুৱা চাৰিআলিটো আপোনালোকক অলপ দেখাই দিছোঁ। তো এইটো হ'ল যোৰহাট বৰুৱা চাৰিআলি ট্ৰেফিক পইণ্ট। তো এতিয়া মই যোৰহাট টাউন, মেইন টাউন বৰুৱা চাৰিআলি পাই গ'লোঁ। এতিয়া মই যাম তো সেইফালে বঙালমৰা চাইডে এখন অটো লৈ যাব লাগিব, যিহেতু যিজন ডক্টৰৰ ওচৰলৈ যাম বঙালমৰা ৰেল গেটৰ ওচৰত আছে। তো আপোনালোকে ভিডিঅ'টি চাই থাকিব। তো এতিয়া অটো এখন ৰিজাৰ্ভ কৰি মই গৈ আছোঁ।
ফাইনেলি মই ডক্টৰ চেম্বাৰ পাই গ'লোঁ। মই আগত দেখা ডক্টৰজনৰ চেম্বাৰ, তো আপোনালোকক দেখাই দিছোঁ অলপ। 5 নম্বৰ টিকেট লৈ ৱেইট কৰি আছোঁ ছাৰলৈ বৰ্তমান। তো ফাইনেলি ডক্টৰক দেখাই এতিয়া ওলাই আহিলোঁ, দৰৱ চৰব ল'লোঁ। এতিয়া এই সোপা দৰৱ লৈ লৈছোঁ আৰু এতিয়া ছাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। আৰু লগতে ব্লাড টেষ্টো কৰিলোঁ, কৰিলে ৰিপৰ্ট দিব। তো গতিকে চাই থাকিব আপোনালোকে। যোৰহাট ৰেল গেট হয়, এইফালে অভাৰব্ৰিজ বনাই আছে। এইটো এইখন অভাৰব্ৰিজ। মই আগত আহোঁতে ইমান কাম হোৱা নাই, এতিয়া যথেষ্ট কাম হ'ল। মানে ৰেল ক্ৰচিঙৰ কাৰণে বৰ দিগদাৰ, সেইটো কাৰণে বনাইছে এইখন অভাৰব্ৰিজ। দেখাই দিছোঁ আপোনালোকক। যোৰহাট যেতিয়া আহিছোঁ, মানে যোৰহাটৰ টাউনখনৰ স্মৃতিটো মোৰ ইউটিউব চেনেলত মানে ৰাখি থ'ব বিচাৰিছোঁ। আৰু ভিডিঅ'টো লাগিলে ভিউৱাৰ্ছ আহে নাহে সেইটো পিছৰ কথা। তো সেইকাৰণে মই সেইটো স্মৃতি হিচাপে ৰাখিছোঁ। আৰু ভৱিষ্যতে হয়তো কিমান দূৰ চেঞ্জ হয় যোৰহাট টাউনখন, আৰু 5-10 বছৰ তেনেকুৱা হয়, তেতিয়া চাব পাৰিম। আমাৰ মানে ল'ৰা ছোৱালীবিলাকে চাব পাৰিব। তয়ো ইমানেই আৰু। যোৰহাট যেতিয়া আহিছোঁ, মানে যোৰহাটৰ টাউনখনৰ স্মৃতিটো মোৰ ইউটিউব চেনেলত মানে ৰাখি থ'ব বিচাৰিছোঁ। আৰু ভিডিঅ'টো লাগিলে ভিউৱাৰ্ছ আহে নাহে সেইটো পিছৰ কথা। তো সেইকাৰণে মই সেইটো স্মৃতি হিচাপে ৰাখিছোঁ। আৰু ভৱিষ্যতে হয়তো কিমান দূৰ চেঞ্জ হয় যোৰহাট টাউনখন, আৰু 5-10 বছৰ তেনেকুৱা হয়, তেতিয়া চাব পাৰিম। আমাৰ মানে ল'ৰা ছোৱালীবিলাকে চাব পাৰিব। তয়ো ইমানেই আৰু। এয়া খোজকাঢ়ি গৈ আছোঁ আৰু। হয়তো যোৰহাট বিজুলী ভৱন, এইটো যোৰহাট বিজুলী ভৱন, বিদ্যুৎ ভৱন। তো মই এতিয়া গৰালি চাৰিআলি দিশে গৈ আছোঁ। তো আপোনালোকক দেখা দিছোঁ, এইটো হ'ল দাস এণ্ড কো। এইবিলাক দেখিছে, এইখিনিতে অলপ যোৱাৰ আগত এইফালে থানা আছে। তো গৈ আছোঁ মই একদম। যোৰহাটত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। ৰিলায়েন্স ডিজিটেল, তো এতিয়া মই গৰালি দিশে গৈ আছোঁ। এতিয়া একদম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, স্কিপ নকৰাকৈ। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। এই যোৰহাট চহৰত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। তো যিহেতু মই ইয়াতে পঢ়িছিলোঁ, যোৰহাটতে কলেজ পঢ়িছিলোঁ। তো আপোনালোকক জনাম সবিশেষ এদিন, আজি এই ভিডিঅ'টোত নজনাম। তো ৰিয়েল লাইফৰ বিষয়ে নিশ্চয় জনাম আপোনাক। তো মই যিমান দূৰ পাৰোঁ আৰু আজি যোৰহাট চহৰখন অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিমান দূৰ পাৰোঁ গৰালি গৈ এনেকৈ এপাক দেখাম আপোনালোকক। খোজকাঢ়ি গৈ আছে এতিয়া মই, তাৰপৰা ঘৰত যাম। যোৰহাট আহিছোঁ যেতিয়া অকণমান চহৰখন আপোনালোকক দেখাই দিওঁ আৰু মোৰ চেনেলৰ জৰিয়তে। এনেওতো দেখিছে আৰু সকলোৱে, তথাপিও মই মোৰ চেনেলত স্মৃতি হিচাপে সেইটো ৰাখিছোঁ। এতিয়া গৰালি দিশে গৈ আছোঁ মই।
গড়আলি দিশে গৈ আছোঁ। মোৰ মানে এতিয়াও ব্লগ চলগ বনাবলৈ অকণমান লাজ লাগে মানুহৰ আগত। এতিয়াও বহুত ফ্ৰী হোৱা নাই আৰু বহুত শিকিবলগীয়া আছে। তো তথাপিও আজি বনাইছোঁ আৰু আপোনালোকক দেখাম, চাই থাকিব। ইয়াতে কলেজত পঢ়ি থাকোঁতে ইলি হল এটা আছিলে, খুব চিনেমা চাইছিলোঁ। সেই ইলি হলটো এতিয়া নাই নেকি, বন্ধ কৰি দিছে। তো আছে নাই পাহৰি নাজানো দেই। এইবিলাক স্মৃতি মনত পৰিছে আজি ইয়ালৈ আহি। এনে যোৰহাট আহি থকা হয় বিভিন্ন ক্ষেত্ৰত, কিবা কিবি নিবৰ কাৰণে। নিয়মত আহিলোঁ যোৰহাট চহৰলৈ। এতিয়া মই গড়আলি হৈ এইফালে ওলামগৈ, ঘৰত যাম। তো এইফালে ৰিটাৰ্ণ টাৰ্ণ ল'ম, আকৌ নিজৰ হেৰিয়ালৈ যাম। এইটো যোৰহাট নিৰ্মল চাৰিআলি পাই গৈছোঁ মই এতিয়া। গড়আলি হয় এতিয়া নিৰ্মল চাৰিআলি এইফালে। এতিয়া মই এইফালে যাম। চব ফলৰ দোকান এখন। তো এইফালে আছে চক বজাৰ, এইটো চাইডে সোমাই যাব লাগে ভিতৰলৈ। এখন চক বজাৰ বুলি কয়। পাই গ'লে MG পথ বুলি কয় এইটো, MG ৰোড পথ। এইটো MG পথ, এইটো দেখিছে লিখা আছে। তো এতিয়া মই এইফালে যাম। অনচন ভোগালী জলপান, এইখন দেখিছে দোকান, ভোগালী জলপান। আপোনালোকে চাই এইখনৰ পৰা ল'ব পাৰিব। যদি চেনেলত পাওঁ এনেকুৱা চহৰবিলাক এক্সপ্ল'ৰ কৰা বহুতবিলাকৰ, মই কেইটামান চেনেল এনেকুৱা চেনেল খুব চাওঁ, এক্সপ্ল'ৰিং কৰা। ফুলৰ নামত হাইটেক বুলি কয় এটা চেনেল, তো মই চাওঁ এক্সপ্ল'ৰ কৰা। তো সেই গতিকে মই আজি যোৰহাট চহৰখন অলপ এক্সপ্ল'ৰ কৰি আপোনালোকক দেখাই দিছোঁ মোৰ চেনেলৰ যোগেদি। সকলোৱে জানেই বাৰু যোৰহাট চহৰৰ বিষয়ে, তথাপিও মই দেখাই দিছোঁ স্মৃতি হিচাপে। তো মই এতিয়া পাই গ'লোঁ এখন যোৰহাট উপায়ুক্ত কাৰ্যালয়, ইয়াতে পাই গৈছোঁ এইবিলাক। এইখন হ'ল অসম ৰাজ্যিক পৰিবহণ নিগম বাছ স্থান এইটো। তো এতিয়া মই এই বাছ ষ্টেণ্ডত পাইছোঁহি ডক্টৰক দেখাই মেলি। তো এইটো হ'ল যোৰহাট বাছ ষ্টেণ্ড ইণ্টাৰনেশ্যনেল, এইটো আপোনালোকক দেখাই দিছোঁ। এইটো যোৰহাট বাছ ষ্টেণ্ড দেখিছে এইটো। এতিয়া গাড়ীত উঠিম আৰু যাম।